আবে তই কি জানবে সদায় কলেজলৈ যোৱাৰ সময়ত উৎপাত হয় যে কি দিয়া পুতেৰ 500 টকা লাগে মুখে নিদিয়া দিবই লাগিব ন মা কাৰণ মই তোমাৰ একমাত্ৰ পুত্ৰ মইতো কলেজ নগলে ভালে পাম ইয়াকু ভালে হ'ব মই নুস্কিনি ঘৰতে কৰিব পাৰিম প্ৰিন্সিপালে মোক এইবাৰ আপোনাৰ জনালে কলেজৰ এইবিলাক কোনোবা মৰি আহিব ক্লাছ নকৰে তেন্তে মোৰ 500 টকা বাচি যাব মোৰ দেৰি আছে দিবই লাগিব কিহৰ হাজিৰা লাগে কিহৰ হাজিৰা লাগে ঐ গৰু কিহৰ হাজিৰা লাগে Hello, my dear grandfather.
লাগে অ'। তুমিও পঢ়াচোন। মই? আৰে বে, মিউজিক নোহোৱাকৈ কেনেকৈ চং কৰিবা? কৰিম নহয়। অ'কে, তেন্তে কৰাচোন, মই শুনি যাম। কৃষ্ণ 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 কি পথে